প্ৰধান দাবীকেইটা 10টা দাবী আছিল। সেই দাবীখিনি পূৰণ কৰিবৰ কাৰণে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে আমাৰ এই 10টা দাবী পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি তেওঁলোকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু যদি তেনেকুৱা ধৰণৰ আমি আন্দোলন কৰি থাকিব লাগে, কিন্তু ভৱিষ্যতে ইয়াতকৈ আমি ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম বুলি আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষক আপোনাৰ দ্বাৰা এই মাহটোত এই 3 নম্বৰ কাৰ্যসূচী। 3 নম্বৰ কাৰ্যসূচী প্ৰথমটো আমাৰ 12 তাৰিখে হৈ গ'ল, এটা 10 বজাৰ পৰা আৰু 12 বজালৈ আছিলে আমাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। তাৰপিছতে আছিলে 22 তাৰিখে আছিলে আমাৰ 6 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী। তথাপি এই কাৰ্যসূচীকেইটা আমি কৰাৰ পিছতো তেওঁলোকে আমাক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আজি 24 ঘণ্টীয়া আমি কলম আৰু সঁজুলি বন্ধ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। যদি তেওঁলোকে এই কাৰ্যসূচীৰ দ্বাৰা যদি তেওঁলোকে কোনো ধৰণৰ আমাক সঁহাৰি নিদিয়ে বা আমাৰ দাবীখিনি পূৰণৰ কাৰণে কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিয়ে, তেন্তে ভৱিষ্যতে আমি ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।